আপোনালোকৰ এক্সাইটমেণ্টটো কেনেকুৱা? বহুত ভাল ন? আমি আহি কিনে বহুত ভাল পাইছো, কিন্তু বহুত ভাল। हमें ही करना पड़ेगा भाई, देश का सवाल है, बच्चों पे नहीं छोड़ सकते। গাইজ তাৰমানে আমি আজি যাই আছো ইউনিভাৰ্চেল, পুৰা প্ৰাইভেট জেট লৈ যাই আছো। ইফালে যাই আছে জামাই, ইফালে জামাই আছে, ইফালে পুত্ৰ আছে, ইফালে পুত্ৰ আছে, আৰু ইফালে জাহাংগীৰ। কেনেকুৱা লাগিছে? বহুত ভাল। ইফালে আৰু ইফালে আগত আছে দুজন, আৰু আমাৰ পাইলট বাই আছে। প্ৰাইভেট জেট হয় গাইজ, সেইকাৰণে মানে ইমান কোৱালিটি যাই আছো, প্ৰাইভেট হয় কাৰণে। কমাৰ্চিয়েল হ'লে ওপৰেদি গ'লো হয়। তো গাইজ আপোনাৰ ভিডিঅ'টো আপোনালোকে চাই থাকক, তাৰপাছত চাই থাকক। ভিডিঅ' মানে লাইভ চলাইতেছে নে লাইভতো বেছি গাইজ। তো গাইজ চাই লওক, তাৰপিছত চাই ল'ব, আৰু অলপ পিছত ও গাইজ আমি আহি পাই গ'লো জাহাংগীৰ। হাই গাইজ, তো আহি পাই গ'লো। কেনেকুৱা এক্সাইটেড? বহুত বহুত মানে পাঠান চাব আহিছো, বহুত এক্সাইটেড আছো, বহুত এক্সাইটেড আছো। এইফালে আছো, এইফালে যাই আছো। এইটো হৈছে KFC শ্বপিং মল, আৰু KFC তলত মানে, আৰু এইফালে আছে শ্বপিং মল, আৰু একদম ওপৰ ফ্ল'ৰত মানে আছে চিনেমা হল। তো গাইজ এতিয়া মানে আমি আহি পাইছোঁ মানে, আৰু গোটেইকেইজন মানে ভিতৰত আছে, আৰু মই আৰু এইফালে মানে আছে মানে বাহিৰত আছোঁ। তো বাহিৰত আহিছিলোঁ, তো মানে যাই আছোঁ এইটো ওপৰত। কেনেকুৱা গাইজ লাগে আপোনালোক ফিল্মটো গোটেইখিনি দেখুৱাৰ কাৰণে চেষ্টা কৰিম, বহুত ভাল লাগিব গাইজ, চাই থাকিব। ইফালে গাইজ পাৰ্কিং হয়, আৰু ইফালে কাৰ পাৰ্কিং হয়। তো আমি সেইফালে যাই আছোঁ। আগত আছে মানে হেৰি, আৰু ইফালে আছে চিনেমা হলটো। তো যাই আছোঁ গাইজ। নটা ধরে যায় তুমি জামাইরে স্বাগতম করি ওয়াশরুমের থেকে। बड़ा हरामी हो बेटा। ব্যাগটি উঠে গেছে, নাই আছে পেশাব করবার কারণে পেশাব করি আছে। খাও যাই গোটেই কেজন লাইট ধৰি আছে। এতিয়া মানে যাই আছো খোৱাৰত। তো ইফালে খোৱাৰ আছে। তো গাইজ যাই আছো খোৱাৰত। তো গাইজ এতিয়া আহিছোঁ, ভিতৰত সোমাব দিয়া নাই, সময় আছে আৰু বহুতখিনি, সেইকাৰণে সোমাব দিয়া নাই। তো ইয়াতে ৰখি থাকিব না বাহিৰত যাব? ইয়াতে ৰখি থাকিব না বাহিৰত যাব? ৰখি থাকিব না বাহিৰত থাকিব? ৰখি থাকিব। জাহাংগীৰ বাহিৰত যাব না ইয়াত ৰখি থাকিব? দাদা কি কৈ আছে? চাব লাগিব। 11:20 এইফালে টিকেটটো স্কেনিং কৰা হৈ আছে, আৰু আমি ইফালে লাইন হৈ আছো। ইফালে সকলোৱে লাইন হৈ আছো। কেনেকুৱা লাগিছে? পুৰা ফুল এক্সাইটেড হৈ আছো গাইজ। ইফালে মানে গোটেইকেইজন লাইনত আছে, মজা। তো এইফালে গাইজ যাই আছো আমি। নজন দুই আলি একটা। তো গাইজ পুৰা যাই আছো, কিবা চেকিং কৰি আছে আৰু। একো নাই। তো দাদা এতিয়া মানে চেকিং কৰি আছে, আমাক চেকিং কৰিব। কিবা আছে নেকি লগত? চেক হৈ আছে ইফালে। আপোনালোক কি কৰি আছে? আটায়ে দে
আহন ক'ত গেল তো গাইছ এতিয়া চেকিংটো হৈ গ'ল সকলোৰে আহন ক'ত সেই আছে এইফালে চাওক গোটেইকেইজন বহি আছে যাই আছোঁ আৰু গাইছ এইফালে যাই আছোঁ কি VIP অঁ অঁ সোনকালে আহাচোন জাহাংগীৰ মালিক ক'ত আছে আৰু বহুত মজা লাগিছে কিন্তু কেনেকুৱা লাগিছে মজা লাগিছে ৰ মানে চিটটো কোনফালে আছে কোনে ভিডিঅ' কৰা নাই নেকি অঁ বাইদেউ কেনেকুৱা আমি যে আহিছোঁ আপোনালোকৰ এক্সাইটমেণ্টটো কেনেকুৱা বহুত ভাল ন আমি আহি কিনে বহুত ভাল পাইছোঁ কিন্তু বহুত ভাল লাগিছে অঁ অঁ বহুত ভাল পাইছোঁ ইমানো ক'ব নালাগে ইমান মানে ক'ব লাগিবতো বহুত ভাল লাগিছে আৰু ধিত্তিৰি तुम्हारी नजर है 1 साल से उनके साथ अंडरकवर थी तो फिर ये सब क्यों क्योंकि मुझे जो चाहिए वो तुम्हारे साथ जल्दी होगा जब मैंने तुम्हारी जान बचाई है इसकी 18 जड़ी बूटियां swollen gums, bleeding gums जैसे प्रॉब्लम्स को रखिए दूर औका है पठान ये मिसाइल सिर्फ ওলাই আহিলোঁ এতিয়া ফিল্মটো কেনেকুৱা লাগিছে মজা লাগিছে একদম বহুত মজা লাগিছে কেনেকুৱা লাগিছে মজা লাগিছে না তো গাইজ বহুত ভাল লাগিছে আৰু এইফালে চাওক বহুত মানুহ মানে ওলাই আছে তো বলক এতিয়া মানে আৰু ওপৰত যাব লাগিব কিবা এটা ইম্পৰ্টেণ্ট বস্তু থৈ আহিছে না চিকিউৰিটি ৰাখি দিছিল আৰু চালে যে এইটো তো বলক এইটো লিফ্ট আৰু গাইজ এইটো হৈছে মানে শ্বপিং মল সেইফালে আছে শ্বপিং মল এইফালে শ্বপিং মল আৰু ওপৰ ফ্ল'ৰত ইউনিভাৰ্চেল বাৰ চাৰ কিবা কিবি অমুক তমুক আৰু আমি এতিয়া আৰু ওপৰত যাব লাগিব তো এটা বস্তু থৈ আছোঁ চিকিউৰিটি গাৰ্ডৰ ওপৰত চিকিউৰিটি গাৰ্ডৰ ওচৰত তো বস্তুটো যাই কিনে লৈ আহোঁ তো এটা মানে লিফ্টটো খোলা আছে নে বন্ধ আছে মাৰি দে তলত वो नहीं कोई बात नहीं है उसमें कोई बात नहीं हमें ही करना पड़ेगा भाई देश का सवाल है बच्चों पे नहीं छोड़ सकते